বেলেগৰ গছৰ পৰা আম চুৰ কৰি চাটনি বনাই খালোঁ আজি। মোৰ নিচিনা চুৰ কোন কোন আছে লাজ নকৰাকৈ কমেণ্ট কৰি যাব। তো গৈ আছোঁ এতিয়া ছাদত, আৰু ছাদৰ দুটা ছাইডত দুটা আম গছ আছে। আৰু যোনটো বিল্ডিঙত উঠিছোঁ সেইটো বিল্ডিঙত আমি নাথাকোঁ। ইমান সাহসী চুৰ হয় মানে বেলেগৰ গছত আৰু বেলেগৰ ছাদত গৈ উঠিছোঁ। প্ৰথমতে এইটো চুকত গ'লোঁ, এটা আম পাৰিলোঁ, তলত পৰি গ'লে। আৰু সেই পিকলি ছোৱালীজনীক সিহঁতৰ গছ আছিল, কিন্তু আমি নাজানো যে সিহঁতৰ গছ হয় বুলি। ইমান দম দিছোঁ, কৈছোঁ ওপৰত দৈলা বুলি। মানে আমাৰ দমতে সিহঁতে আম দলিয়াই দিছে ওপৰত। দম দিয়াৰ পিছত আমটো দলিয়াই দিছিল হয়, কিন্তু পিছত আকৌ গালি পাৰি আছিল। পিছত গালি পাৰিলে পাৰক, সেইটো আমাৰ একো নাই মানে। তাৰপিছত সেইটো গছৰ পৰা গুচি আহিলোঁ, বেলেগ এটা গছত গ'লোঁ। এইটো গছত একেবাৰে কোমল কোমল আম, বহুত সৰু। তথাপি ৩-৪টামান পাৰিলোঁ, তাৰ পৰা দুটা নালাত পৰি গ'ল। তো বাকী যোনকেইটা ভাল আছিল সেইকেইটা লৈ আমি আহিলোঁ। আমাৰ নিচিনা সাংঘাতিক চোৰ চাগে কোনো নাই, মানে দুপৰীয়া ১২টা বাজিছে তেতিয়া। আৰু মই অকলে নাছিলোঁ, মোৰ ফ্ৰেণ্ড আছিল। আৰু এয়া ফাইনেল লুকছ আমাৰ আজিলে। টাটা।